আমি এটাই বিচাৰিছো যাতে বিটিআৰৰ নিৰ্বাচন দুৰ্গা পূজাৰ আগত অনুষ্ঠিত হয়। পূজাৰ আগতে বিটিআৰৰ ইলেকশ্যন হ'ব আৰু পূজাৰ পিছত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী বহুকেইটা চৰকাৰৰ আঁচনিও ৰাইজক দিবলগীয়া আছে আৰু লাহেকৈ এপ্ৰিল মাহত আমাৰ বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। আজি আগষ্ট মাহৰ প্ৰথম সপ্তাহ 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আমাৰ বিটিআৰৰ নিৰ্বাচন ঘোষণা হ'ব। প্ৰাৰ্থী আদি সকলো ৰাজনৈতিক দলে নিৰ্বাচন কৰিব আৰু সেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু লগে লগে দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰিব। তাৰ মানে আজিৰ পৰা যদি আপোনালোকে হিচাপ কৰে তেতিয়ালে আমাৰ হাতত 1 মাহ আৰু 20 দিন সময় বাকি আছে। তাৰ মানে 50 দিন সময় বাকি আছে। সাধাৰণতে বিজেপিয়ে আমি বিটিএডিত আগতে ইমান ইলেকশ্যন খেলা নাছিলো। অকণমান সিটত আমি ইলেকশ্যন খেলো আৰু ইলেকশ্যনৰ পিছত ফলাফল অনুসৰি আমি আমাৰ ৰাজনৈতিক সিদ্ধান্ত লওঁ। কাৰণ আমি নিজে ইলেকশ্যনত আগৰ পৰা প্ৰস্তুতি নকৰাকৈ আমি ইলেকশ্যন খেলো নেখেলো চিন্তা চৰ্চা কৰি থাকোঁতে আমি পিছ পৰি যাওঁ। এইবাৰ আমি এবছৰ আগতে মোৰ মনত আছে গুৱাহাটীত আমাৰ MP ইলেকশ্যনৰ পিছতে এখন কাৰ্যনিৰ্বাহকৰ সভা হৈছিলে। তাতে মই কৈছিলোঁ যে এইবাৰ বিটিআৰৰ ইলেকশ্যনত আমি বিজেপিয়ে পদুমৰ চিনত আমি ইলেকশ্যন খেলিম। সকলো আমাৰ বন্ধু, কিন্তু কাৰো লগত আমি মিত্ৰতা নকৰোঁ। আমি নিজাকৈ ইলেকশ্যন খেলিম। প্ৰথমতে বহুতে ভবা নাছিল, ভাবিছিলে লাষ্টত গৈ আকৌ UPPLৰ লগত এলায়েন্স হৈ যায় নেকি বা BPFৰ লগত মিত্ৰতা হয় নেকি। ৰাইজৰ মনত এটা সন্দেহো আছিলে। কিন্তু লাহে লাহে আমি সকলোকে এটা মেছেজ দিলোঁ যে নহয়, এইবাৰ আমি ইলেকশ্যন অকলে খেলিম আৰু আমি ইলেকশ্যন কেনেকৈ খেলিম যে আমি BPFৰো বিৰোধী নহয়।